বহুত দিন হ'ল ঘৰলৈ যে ফোন এটা কৰা হোৱাই নাই। ফোন এটাকে কৰাছোঁ, আমাৰ তেখেতসকল ভালে আছেনে নাই। হেল্ল' হেল্ল' অ' মা। হেল্ল' অ' কোননো? কোন? অ' মাইনা। অ' ক। এই আছোঁ আৰু কিনো ভাল। অঁ তহঁতৰ ভাল? এই কৰোণানে ফৰণা সেইটো তহঁতৰ ঘৰৰ ওচৰ পোৱাগৈ নাই নহয়। অঁ এই ল'ৰা ছোৱালীহাল চাবি আকৌ হেম জাতি। অঁ কোন? বাপে এই আছে। বাপে সেই গৰম ইয়াত, সেই কঁঠাল গছৰ তলত চকী এখন পাৰি সেৱা খাই বহি আছে। অঁ ই আই ভালটোকে কৈছে আৰু। বাপে বোলা দিনত সেই ঘৰৰ ভিতৰত জিৰণি ল'ব। ই আই সেই গোটেই পৃথিৱীখনৰ সেই বান্দৰৰ পৰা চৰাই চিৰিকটিলৈকে জিৰণি লয় গছৰ ডালত, সেই তোৰ বাপে ঘৰৰ ভিতৰত জিৰণি নলয়। সেইটো সেই পুৰণা দছটো। চকী এখন পাৰিব পাৰি জপাং জপাং টোপনিয়াই বহি থাকিব। সেই মাতি থাকিলেও ভিতৰত শুবলৈ নাহে। অঁ কেইদিন যে তোক সেই কঁঠাল গছৰ তলত চকীখনৰ পৰা লুটি খাই পৰিছে ঐ। তোক কৈছোঁ এদিন যে সেই বাপে সেই চকীতে বহি বহি টোপনিয়াই ধমকৈ হৈ পৰিলে। সেই কঁঠালজোপাতে বান্দৰ এটা বহি আছিলে। বাপে পৰা শব্দ শুনি বান্দৰেও ভয় খাই তাৰমানে টিঙলৈ যিটো তোৰ জাপ দিছে হা, সিফালে সেই টিঙত বান্দৰ পৰা শব্দ শুনি সেই বাপে সেই মাটিত পৰি থকাৰ পৰা চকী টকী এৰি উঠি ভিতৰলৈ দিছে লয় হা। সেই তাকে সেই কলত একদম ফেপেই পাতি আহিছে। মইহে পৰিছোঁ তহঁতি পৰা নাই নহয়। এই তাকেহে এই চকীখনত বহি সেই টোপনিয়ে মূৰটো হাউলি যায় তললৈ। এদিন তাকে কিয়নো কৈছোঁ সেই ভুলুকা বাঁহ এডাল সেই ককাইদেউ সেই মূৰৰ ফালৰ পৰা তলত ঢুকা দি দিবিচোন হে, মূৰটো নহ'লে কেতিয়াবা মাটিত সেই ছিগি খুলকি পৰিবহি। নাই এই তোৰ বাপে ফেনৰ সেৱা নলয়, ছাল বাকনি বেয়া হ'ব, এই চুলি পকিব। দিনে দিনে ডেকাহে হৈছে আৰু। অ' মা দেউতা দেখোন চুলি পকাই, আকৌ ফেনৰ বতাহত ক'ত চুলি পকিব। অ' নগাধাৰী তই যে সেই নগাধাৰী সেই সৰুৰ পৰাই সেই সলনি নহ'লি আৰু। তই কি নাজাননি বাপেৰ কথা হে? বাপে হৈ আইনা নাচায়। এই আনতাজে মোৰতাজে সেই তেলে পানীয়ে সানি পেলাই সেই আগৰ মূৰটো আঁচুৰি পেলাই স্কুললৈ ওলাই যায়। বাপে সেই আইনা নাচায় কাৰণে সেই মূৰটো যে পকা গম নাপায়। এতিয়াও সেই চুলিসোপা কেঁচা বুলিয়ে সেই কেঁচা মূৰটো বুলি ভাবিয়ে সেই পকা মূৰটো সেই ডিঙিতে লৈ পেলাই ফুটনি মাৰি ঘূৰি ফুৰে। ৰচোন ৰ কথা এটা মনত পৰোঁতে তোক মই সুধোঁ, ভাল সময়তে ফোন কৰিলি ৰ। এই তই বোলে সেই আজিকালি বোলে সেই কিবা কাৰ্টন নে ফাৰ্টন কিবা এটা বোলে বনাবলৈ লৈছে সেই ফেচবুকত হে। এই আগতে তই সেই আমাক লৈ বাৰু লিখ হে, সেইটো বাৰু গম পাওঁ হে। এই তই সেই কাৰ্টন নে ফাৰ্টনটো যে বনাইছ হে, মই সেই কালিহে দেখিছোঁ। সেই আমাৰ গাঁৱৰ হেৰিয়ে আনি পেলাই দেখুৱাইছেহি। অ' বব চাওকচোন চাওক পাপুবাই সেয়া আপোনালোকক কি বনাই থৈছে। মইতো দেখিয়ে অবাক হে। তই সেই মোক যে সেই বুঢ়া কালত সেই শাড়ীখন পিন্ধাইছ বেঙুনীয়া, তাকো সেই আধা ফাল ওলোৱা হা। এই ভালকৈ ঢাকি ঢুকিও তই সেই মোক শাড়ীখন পিন্ধাব পৰা নাই নি হা। বাপেও দেখিবলৈ একদম খঙতে গোটেইটো টিঙি তোলা হৈ আছে হা। বাপে গড়াই আছে। মোক সেইখন মূৰত উৰণি বাৰণি দি পেলাই হে আধা নচলী টাইপৰ সেইটোক তাইক কি ৰূপ বনাইছে। ঘৰলৈ আহক এবাৰ তাইক মই দি আছোঁ। অ' ডাক নব কোননো ফটোনি দেচোন দে, মোৰো তাইক কথা দুটামান ক'বলগীয়া আছে। তই যে মোক যে সেই মামণি মাকৰ লগত উলিয়াইছ হে, সেই চোফাখনত বহুৱাই হে, এই চোফাখনত দেখোন মই সেই থালকে থিয়হে হৈ আছোঁ হে। এই ভাঁজ দি পেলাই বহুৱাই থ'ব নোৱাৰ নি? আৰু সেই হাত দুটা সেই দুটা হাত হ'লনে বাৰু হে? একদম সেই ইকৰা মাৰিডালৰ লগতে একদম পোনকৈ হে বনাই সেই মাজনীকনো তই সেইটো ৰূপত বনাব লাগেনে বাৰু হে? এই কিয়নো আহি ৰৈ আছেহি তোক কিবা কয় বোলে ফোনত। মাইনা এই তাইৰ সৈতে কথা পাতি আছিলোঁ। হেল্ল' ফটো মই কিয়নদাই ক'লোঁ। এই তোক কথা দুটামান ক'বলগীয়া আছিল, সেইকাৰণে ডাং নবৌৰ পৰা ফোনটো ল'লোহি। তই যে কাৰ্টুন নে ফাৰ্টুনখন ফেচবুকত বনাইছ, সেই তাকে আমাৰ গাঁৱৰ হেৰিয়ে দেখুৱালেহি। মই বৰ এটা বেয়া পোৱা নাই বাৰু। পাৰিলে তই অকণমান মোক সলনি কৰি দিবি আৰু। ভৰি দুটা ইমান ক্ষীণ দেখিছোঁ। আকৌ সেই জোতাযোৰ যে পিন্ধাইছ সেইযোৰ কিবা মস্ত গদাপাতি জোতাযোৰ সমান দেখোন। সেই ভৰি দুটা শকতকৈ দিবি আৰু সেই জোতাযোৰ অকণমান পাৰিলে সৰু কৰি দিবি। আকৌ এই হাঁহিলেও কিবা সেই কুৰলৈকে দাঁত গিচটা সদায় হাঁহিখন দেখোন সেই কাণৰ ওচৰ পাইছেগৈ গৈ। মই ইমান তেনেকৈ নাহাঁহো নহয়। সেই দাঁত গিচটা আৰু সৰু কৰি দিবি আৰু সেই হাঁহিটো সেই কাণৰ ওচৰ পৰা অকণমান সৰু কৰি লৈ আহিবি। আৰু ৰচোন এই চুলি গুচাওঁ কিবা সেই হালধীয়া কেলা এটা মাৰি থৈছে যে। সেই চুলি কোচা সেই কলা কৰি দিবি। এনেই বাকী ভাল ন তহঁতৰ? কেতিয়া আহিবি ঘৰলৈ?
ৰূপটো চাই পেলাই কৈছে এই হাইজাৰ লগতে এবাৰ আহক এইবাৰ ঠিকছে দিম মই হা সেইবোৰ কি ৰূপ বনাই বনাই সেই ফেচবুকত এৰিছে বুলি গড়গড়াই আছে কোন নকয় আহিবি তাই ক'লে হ'ব নেকি তাৰ টোপনীয়া মহতত সেই বান্দৰো সেই টিঙৰ ওপৰত জঁপিয়াই সেই দৌৰি ভৰাই চোতাত তৎপোৱা নাই এনেকুৱা টোপনীয়াই কঁঠাল গছৰ তলত বাগৰি বাগৰি পৰিছে কিয়ন দেচোন দে ফোনটো তাইক আৰু দুটামান কথা ক'বলগীয়া আছে মই ফটো মাক দিছোঁ কিবা এটা কয় হেৰি তোক কথা এটা ক'বলৈহে ফোনটো লগালোঁ তই যে কাৰ্টনে ফাৰ্টনবোৰ বনাইছ সেইবোৰ বনাই থাক বাৰু কিন্তু আমি সেই কোৱাৰ আগতে অকণ সলনি কৰি দিবি আকৌ সেই কিয়নৰ দাঁত যি গিচটা উলিয়াইছে বাপে ক'ব গতে বোলে কিয়নৰ দাঁতত দেখোন বোলে নেওতা লিখিব পাৰিব বোলে তাৰ ল'ৰা ছোৱালী হ'লে দেখোন হেৰি এইটো কথাটো হ'ল মই বেলেগ এটা কিবাহে ক'বলৈ লৈছিলোঁ এই কৰণনে ফৰণা সেইজনী যোৱাগৈ নাই আকৌ দেই পৃথিৱী এৰি পেলাই এতিয়া অসমত তাই সেই চটকৈ ঘূৰি ফুৰিছে সেইজনী বিদেশীয়াই আকৌ সেইজনী সেই কালিকা লগায় সেইটো কাৰণে তাই অহাৰ পৰা গোটেই সেইখন অসমখন গোটেই জুই লাগি শেষ হৈছে সেয়া কিয়নৰ মুখত শুনিছোঁ নহয় তাক জান নে মেকুৰী জান নে কিবা সিংহ জান কি এটা নাম কৈছিলে সি সেইখনতো বোলে জুই লাগি গোটেই ধ্বংস হৈছে সেই মোৰ সেই আমাৰ পাকঘৰটো সেই কিবা বনালোঁ মই সেই কিয়নক মই পাহৰিলোঁ তই সেই পানী ঢালিবলৈ নাপাহৰিবি কিয়ন এইখন গোটেই জুই লাগিব যিহে কালিকা লগা সেই কৰণাজনী অসমত ঘূৰি ফুৰিছেহি তাকে কিয়নে আকৌ মোক ঠাট্টাহে কৰিছে বোলে দাং নব আমাৰ বোলে পাকঘৰটো অইলে লোৱা নাই নহয় অইলে ল'লেহে জুই লাগিব সেই তয়ো তাকে সেই ল'ৰা ছোৱালীহাল লৈ পেলাই সেই কণী পৰা মুৰ্গীজনী গোটে কৰণা গ'লগৈ বুলি চটকৈ সেই বজাৰ সময় ঘূৰিবলৈ ওলাব নালাগে আকৌ সেইজনীক যাবলৈ দে অসম এৰি পেলাই তোৰ যি হয় হওক ল'ৰা ছোৱালীহালক একো নকৰিবি হ'ব তাকে ক'বলৈহে ফোনটো লগাই